হাই গুড মৰ্ণিং। সময় এতিয়া আপোনাৰ 10:30 বাজিলে। মই কাম বন কৰি মেলি আজৰি হৈছোঁগৈ আৰু আজি অলপ ওলাই যাম। আমাৰ ইয়াৰে ফিল্ডত আপোনাৰ বিহুৰ মেলা পাতিছে, কিবা কাপোৰ কানি পিঠা পনা এনেকৈ বস্তু ওলাইছে। মই আপোনালোকক কি কিনো ওলাইছে কি নাই ওলোৱা দেখাই থাকিম, আপোনালোকে চাবচোন। মই খাই বৈ আজৰি হওঁ, আজৰি হৈ মেলি ওলাই যাম আৰু ল'ৰাকো খুৱাই মেলি লওঁ, তাৰপিছত ওলাই যাম। আমি বজাৰলৈ বুলি মেলা চাওঁগৈ, কি ওলাইছে কি নাই মই দেখাই থাকিম আপোনালোকক, চাই থাকিব দেই ভিডিঅ'। আপোনালোকক মোৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ভিতৰলৈ সোমাই যাওঁ ব'লকচোন। মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়াহে গম পাব কি ওলাইছে কি নাই ওলোৱা। ইয়াত 3দিনীয়া কাৰ্যসূচী কৰিছে, 10, 11 আৰু 12 এপ্ৰিল। ইয়াত সকলোবোৰ থলুৱা সামগ্ৰী হয়, সকলোবোৰ নিজে কৰা। তেওঁলোকে আত্মসহায়ক গোটৰ পৰা উলিয়াইছে এইবোৰ পিঠা পনা, কাপোৰ কানি, শাক পাচলি, বহু ধৰণৰ আচাৰ, বিভিন্ন ধৰণৰ উলিয়াইছে তেওঁলোকে। আমি তাকে চাওঁচোন শেষলৈকে, আৰু বহুত ধৰণৰ সা সঁজুলি আছে, চাই থাকিম। এইটো কি হয় ন? শেৱালি ফুল। এইটো শিলিখা। এইখিনি তিলৰ লাড়ু ন? কলম থ'ব পৰা ন? এইটো কলম থ'ব পৰা, আৰু এইটো ব্ৰাছ তেনেকৈ থ'ব পৰা। বাঁহৰ কি ধুনীয়া বনাইছে। ইয়াত খোৱাসকলৰ বাবে এটা ভাল বস্তু ওলাইছে, গাহৰি মাংস পোৰা আৰু ছাই। খোৱাসকলৰ কাৰণে জুতি লাগিছে, যিসকলে খাই খাব পাৰিব। মই পিছে নাখাওঁ কিন্তু দেই। বিহুৰ লগত জড়িত যিহেতু সকলোবোৰ সামগ্ৰী বিহুৰ লগত মিলাকৈ আনিছে তেওঁলোকে। কাপোৰ কানি, গামোচা, পিঠা পনা, লাড়ু, খাৰলি, শাক পাচলি, আৰু এটা বস্তু ইয়াত ভাল দেখিলোঁ, আপোনাৰ কাগজৰ জাপি, কাগজৰ আপোনাৰ ফুলদানি, বাঁহৰ খৰাহী, কাগজৰ বহুত ধৰণৰ মানে বিভিন্ন ধৰণৰ সা সঁজুলি উলিয়াইছে তেওঁলোকে। দেখি ভাল লাগিছে, কম দামতে তেওঁলোকে দিছে বস্তুসমূহ, খুব সুন্দৰ। থলুৱা সামগ্ৰী ওলাইছে, 30 টকা কেজি। এইটো চাই নহয় জানো? কি হয় এইটো? সাজৰ ৰহি। সান্দহৰ পেকেট কেনেকৈ দিছে? মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে দেখিব কি ওলাইছে কি নাই ওলোৱা। আচাৰ খায়ো ভাল পাওঁ, বনায়ো ভাল পাওঁ। আচাৰ লৈ যাব লাগিব অলপ খাবৰ কাৰণে। চাই লওঁচোন প্ৰথম কি ওলাই আৰু কি কি আছে কি নাই, তাৰপিছত ল'ম। যাবৰ সময়ত লৈ গুচি যামগৈ আৰু। ঢেকীয়া, নিম, নৰসিংহ নে নিম? অঁ, নৰসিংহ। এইটো কি ৰাখিছে ইয়াত? অঁ, বিকিছে মানে। অঁ, ঢাকি থ'লে ক'ৰ পৰা মানুহে গম পাব? উলিয়াই থ'ব লাগে ন? অঁ, ঘুগুনি। পিঠা পেকেট কেনেকৈ দিছেনো? 50 টকা পেকেট। কেইটা আছে এটা পেকেটত? 13টা। এইবোৰ মিচিং কাপোৰ কানি। বগী নদীৰ পৰা আহিছে ন? বস্তুকেইটা ভাল লাগিছে ন? এইবোৰ কিহে বনাইছেনো? কাগজ। কাগজে বৰ ধুনীয়াকৈ বনাইছে ন? এইটো কাগজৰে চাগে ন?
কাগজে কি সুন্দৰ সামগ্ৰী তৈয়াৰ কৰিছে। ভিতৰত গাহৰি পুৰি ৰাখিছে। কি বনাইছেনো এইটো? অঁ পিঠা বনাইছে। কেইটকা পিচকৈ বিকিছে? 5 টকা পিচ। হা হা তিল গুড় দিছে। খাব লাগিব। কেনেকৈ বনাইছে চাওঁ, কেনেকৈ বনাইছে? পিঠা এনেকৈ দি দিছে ন। থলুৱা সামগ্ৰী বিহুৰ মেলা পাতিছে, ইয়াত ওলাইছে। পিঠা, চাউল, আচাৰ, এইটো চাউলৰ পৰা এইটো পিঠা বনাইছে। আমি চাই লওঁ। অঁ এইখিনি এইবোৰ কিহৰ পৰা বনাইছে ন? বাঁহৰ পৰা ইমান ধুনীয়াকৈ বনাই নে? এইটো বটা ন? এইবোৰ বটা মানে বাঁহৰ পৰা কি সুন্দৰ সামগ্ৰী তৈয়াৰ কৰি উলিয়াইছে। এইখন আহিছে আপোনাৰ নাওবৈচাৰ পৰা। নামটো দেখাবগৈ পৰা নাই মই। হাতে কৰা এইবোৰ, নিজে হাতে কৰা। ঐক্য সৃষ্টি আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি লখিমপুৰবাসীৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে সমন্বয়স্থলী হৈ উঠিছে। এইবেলিও লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অহা 7, 8, 9 আৰু 10 বহাগ ইংৰাজী লেখেৰে 21, 22 অতিকৈ আকৰ্ষণীয় প্ৰতিযোগিতা জলফাই, বগুড়ি আৰু 9 বহাগ 23 এপ্ৰিল 2022 শনিবাৰ বিয়লি 4 বজাত সৰু বিহুৱতী প্ৰতিযোগিতা। ধন্যবাদ। মাছ পেকেটিং কৰি থৈছে ন? এইবোৰ ঘৰতে শুকুৱাইছে ন মাছবোৰ? বিহপুৰীয়া পাইছেনে? গুণাসুতি পানৈছ গুণাসুতি পাইছে। ষ্টাইল কৰা বস্তু ওলাইছে।
ইয়াত মুছলিম সম্প্ৰদায়ৰ লোকসকলেও বিহুত বজাৰ উলিয়াইছে। তেওঁলোক মুছলিম সম্প্ৰদায়ৰ হয়, মুছলিম মানুহ হয়। তেওঁলোকেও সুন্দৰকৈ বিহু বজাৰ উলিয়াইছে। চাওকচোন, তেওঁলোকে পিঠা পনা আনিছে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ প্ৰথম চাইছে আজি, তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেইটো মোৰ বাবে অতি জৰুৰী। ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'বোৰ চাই, আৰু লাইক এটা কৰি দিব। শেষত পুনৰ কৈছোঁ, আপোনালোকে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব বাবে আপোনালোকে বেল আইকনটো টিপি দিব। তেতিয়া মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে পাই যাব। ধন্যবাদ। বৃহস্পতিবাৰে বিয়লি 1 বজাত বিহুৱা প্ৰতিযোগিতা, বিয়লি 3 বজাত